বৰগীত কেৱল আমাৰ গুৰু দুজনা শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাইহে ৰচিত কৰি থৈ গৈছিল। আৰু এই বৰগীতভাগি আমি সদায় পবিত্ৰ এভাগি গীত বুলি এতিয়াও আমি মানি আছোঁ। আজি 555 বছৰ আগতে লিখি থৈ যোৱা সেই বৰগীত আজিও আমাৰ সমাজত প্ৰাসংগিক হৈ আছে। এই বৰগীত শুনিলে এনেকুৱা লাগে যে আমাৰ মন পবিত্ৰ হয়, মন শুদ্ধ হয় আৰু এক নতুন চিন্তা চেতনাৰে অনাগত দিনত আগবাঢ়িবলৈ প্ৰেৰণা দিয়ে। আমি আজি এই চেনেলৰ যোগেদি আপোনালোকলৈ আগবঢ়াইছোঁ এটা সুমধুৰ বৰগীত, মাধৱদেৱ বিৰচিত বৰগীত। কৃষ্ণ জয় গুৰু শংকৰ। আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীতভাগ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত, ৰাগ আহ্বাৰী, তাল পৰিতা। কৃষ্ণ কৃষ্ণ
ভকতি করু দান করু করু সদন পঙ্কজ মাধব